গাইস নতুন এটা ভিডিও সকলকে স্বাগতম জানাইছো বহুত দিন মূৰত মানে আজি এটা ভিডিও মানে আপোনালোকৰ কাৰণে বনাই আছো আমাৰ বান্ধৱী এজনৰ বিয়া খাবলৈ গৈ আছো আমি সো সকলে মানে একেলগে সো কি হৈ থাকে আজি দেখাই থাকিম আপোনালোকক তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আৰু কিবা লওটো মানে আমাৰ মাজত সদায় মানে কাজিয়া চলি থাকে বুজি পাইছেনে মানে এনে আমি ধেমালিৰ অলপমান কাজিয়া কৰো হয় কি স্যাৰ আৰু গিফট সিপ ৰেডি আৰু এতিয়া যাব লাগে পলক মানে গিফট লো তো মানে কাজে লাগে বুঝি পাইছেনে সো এইকাৰণে মানে আমাৰ মাজৰ কন্ট্ৰোভাৰ্সি মানে চলি আছে না না ওরা কি কয় ওরা আঙ্গ থেছে কে আগতে আহি গৈছে বুঝি পাইছেনে মানে সিহঁতৰ কাৰণে মানে আগতে আহি গৈছো মানে নাই মোৰ নহয় তোমাৰ নাই ৰিটাৰ্ণ আকৌ ৰাস্তাত গৈ আছো মানে ইয়াৰ পৰা এসাক বিয়া বাৰী মানুহে ক'ব যে ইহঁতে ঘূৰি যাই আছে কিয় ইহঁতে ভুল বিয়াতে আহিছে নেকি কি কয় পানী আনি দিবা কিনা খাই আনো মই আনি খাম নাকি আছে কলেজ গেছিলা নকনে খোলা কি খোলা বিয়া কি খাবে কি দিয়ে খায় তুমি জানো হ্যাঁ কি দিয়ে খায় বেটি কি দিয়ে খায় বিয়া কি দিয়ে খায় বিয়া বাইজে বেজে খায় হেল্ল' মানে খাই লওঁ তাৰ পিছত লগ পাই আছো খোৱা হৈ গ'ল খালো আমি আৰু এতিয়া বাহিৰত আহিছো আৰু নাজাৰা চাব এনেকুৱা নাজাৰা বহুত ঠাণ্ডা একদম আৰু আমাৰ বিয়া চিয়া খোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰত গৈ আছো আৰু নৰ্মেল ব্লগ আছিল সো কেনেকুৱা পালে নাজানো আশা কৰো সকলোৱে ভালে পাইছে ব্লগটো তো চেনেলটো নতুন আহিলে সাবস্ক্ৰাইব কৰি যাব বুজি পাইছে তো বহুত মানে মেহনত লাগে বহুত কষ্ট লাগে এটা ভিডিও বনাবৰ কাৰণে সো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব তো লগ পাইছো বাই